ধামাকাদার ভিডিও হয়ে গেছে, ধামাকাদার, একদম ধামাকাদার ভিডিও। সাইডা কিনে কম পাবি, কাটিনের পিটু গুছি না যাবি না, কাটি চাই নাকি গুছি না যাবি, সাইডা চাই লওচোন, ভিডিওটো চাই লও। হোৱা নাই ৰ কাটি চাপা, চাই লওচোন সম্পূৰ্ণ। তাৰপিছত তই যা যাবি নাজা নাই। কিমান মিনিট? 5 মিনিট হাইষ্ট টাইম দিব নোৱাৰা নেকি? ধুনীয়া জেগাৰ পৰিৱেশত কি ধুনীয়া, দেখা নাপাওঁ বস্তু কিছুমান দখলি চাবা লাগে, হয় নহয় কচোন? মই মিছা কৈছোঁ নেকি? ভাবি চাচোন একবাৰ, চাই লওঁ একবাৰ, চাই লৈ পেলাই তোৰ ভাল লাগিলে লাইক দিবি, শ্বেয়াৰ দিবি, ছাবস্ক্ৰাইব কৰিবি, যি কৰা কৰিবি। মই খালি কোৱা নাই, কৰবি আৰু, হয় নে নহয়? তেনেকুৱা হেন কথা দেখোন, চাই ল'বি বঢ়িয়া। বাছ এনেকুৱা হ'ল দোষটো, মানে কি ক'ম আৰু ভাই, একদম কিমান যে গৰু, আচৰিত গৰু বে, আচৰিত গৰু, মানে এনেকুৱা গৰু মই দেখাই নাই জীৱনত, ইমান গৰু মানে আচৰিত গৰু। মই তাৰপিছত দাদা তাৰমানে ভিডিঅ' ক্লিপ ল'ব পাহৰি গ'লোঁ মই সেই টাইমখিনিত। সেই দাদাজনক সুধিলোঁ, বোলে দাদা এই এটা গৰুত কেইটামান গৰু আছে এনেকুৱা? কৈছে কি 200 গৰু আছে। 200 গৰু, ইমান গৰু, আচৰিত গৰু বে, মানে শিং দেখা পালি পাগলা হৈ যাবি, প্ৰত্যেকটো গৰুৰে শিং আছে, আচৰিত গৰু আৰু মানে কি ক'ম আৰু। আমাৰ অসমত এনেকুৱা গৰু নাপায়, প্ৰায়ভাগ দেখাই নাপাওঁ। আছে যদিও বা সৰু সৰু গৰু আছে, বৰ বেছি 2 লিটাৰ 1.5 লিটাৰ গাখীৰ দিয়ে, ঠিক আছে। ইয়াতে গৰুৰ মোটামুটি কেই লিটাৰ জানানে? 5 লিটাৰক লাগি পেলাই গাখীৰ দিয়ে, 4 লিটাৰ 5 লিটাৰক লাগি গাখীৰ দিয়ে। এটা গৰু যদি 5 লিটাৰ 4 লিটাৰ গাখীৰ দিয়ে, ভাবি চাওঁ 200 গৰু আছে, 200 গৰুৰ কিমান গাখীৰ হ'ব? মানে এই গাখীৰ বিকিয়ে ৰজা হ'ব, তাক গাখীৰ বিকিয়ে ৰজা হ'ব। গাখীৰ খিৰৰ কাৰণে সেনেকুৱা মানুহ ৰাখি থৈ দিছে, 3-4জন ৰাখি থৈ দিয়ে গৰুৰ কাৰণে, আধাৰ দিয়া, খাদ্য পাতি দিয়া, কিবা কানি দিয়া, এনেকৈ। সেইটো কাৰণতে মই ভিডিঅ'টো বনালোঁ, বিশেষ আৰু বেলেগ ব্লগ নাই, খালি গৰুকেইটা চাই লওকচোন। ভাল লাগে যদি আপোনালোকৰ মৰ্জি, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব যোগ নাই কাৰো। হিন্দীটো আহি গ'ল দেচোন, বেয়া নাপাবি আৰু, হিন্দী অলপমান আহি যায়, তাৰমানে হিন্দীতে কৈ থকা বেছিভাগ যায় যিহেতুকে, মানে কি ভাল লাগলি বহাই দিবি আৰু ভাল নালগিলি উল্টো কৰি দিবি, ঠিক আছে। আৰু তহঁতৰ মৰ্জি দেচোন, বেলেগ আৰু কোৱা নাই। আজি বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাছিলোঁ, কিন্তু আজিৰ পৰা ভিডিঅ' আপলোড ষ্টাৰ্ট কৰিম। তাৰমানে টাইম মিলা নাছিল একচুৱেলি, কি ক'ম আৰু, টাইম নিমিলে সেনেকুৱা। 12 ঘণ্টাৰ ডিউটিত নাই, বহুতখিনি টাইম মানে মেকআপ কৰিব বহুত দিগদাৰ। কামটো চলিবই লাগিব, কামটো কৰিবই লাগিব ভাই। ভিডিঅ' কৰিলেতো পইচা নাপায় না তৎক্ষণাত, পইচা পাব নেকি গম পাই। এনেই ভিডিঅ' কৰিছোঁ আৰু দেখুৱাইছোঁ মই কিছুমান, মোৰ নিজৰ অনুমান লৈ পেলাই দেখুৱাইছোঁ আৰু, সেয়ে আৰু বিশেষলি একো নাই দেচোন। পিছে গৰুকেইটা চাই লওক, মোৰ লগত আহি থাক। গৰু চাই লওক, কিমান গৰু আছে। এই প্ৰথম চুৰু, এই লাইন গৰুকেইটা চাই লওঁ, কি ধুনীয়া ধুনীয়া গৰু না। প্ৰত্যেকটো গৰুৰে শিং আছে, কোনটো গাই, কোনটো দমৰা, কোনটো কাল্লা ধৰিবই নোৱাৰি, চবকেইটাৰে শিং মোটামুটি চব আছে। গতিকে গৰুকেইটা চাইচোন, কি ধুনীয়া ধুনীয়া মানে, আৰু ওখ, ইমান ডাঙৰ ডাঙৰ ওখ, মানে আচৰিত মানছোঁ মই গৰু দেখা পাই পেলাই। আৰু সেইকাৰণে ৰ'বা নৰি পেলাই ভিডিঅ' এটা মানে ক্লিপ এটা লৈ ল'লোঁ ভিডিঅ'ৰে। কি কৰবি, উপায় নাই, গৰু আন বস্তু পাবৰো নাই। আৰু আহি ভাগাৰো লাগিল অলপ, কুঁহিয়াৰৰ ৰস খাবাক লাগি কুঁহিয়াৰৰ ৰসৰ দোকানত সোমালোঁ। কুঁহিয়াৰৰ ৰসো কিবা বেলেগ চিষ্টেম দিলে, জেনেৰেটৰ ফিট কৰি লৈছে, মানে আচৰিত আৰু। 1 গিলাচত 50 টকা, পেট ভৰি গৈছে গিলাচটো বাহাই পেলাইও। কাষতে আৰু আপিটো ইয়াত এৰাতেৰিকৈ কিবা চায়ো আছে, মই অসমীয়াত বকি আছিলোঁ, কিবা কৈ আছে কিবা কোৱা নাই। আপিটো ভাবি পেলাই এনেকৈ মনটোতে ভাবি আছিল কিজানি। মই বোলো দে একো নাই দে, খাই ল'লোঁ কুঁহিয়াৰৰ ৰসখিনিও, খাই লৈ পেলাই আৰু মই বোলে সেই মানুহজনকো সুধিলোঁ কিমান তেল খৰচ হয়।